Hello student, welcome back to my channel. মোৰ চেনেলত সকলোকে স্বাগতম জনাইছো। তো আজি আমি এই ভিডিওত আলোচনা কৰিম যে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কোনটো পেপাৰ টান হ'ব বা কেনেকৈ হ'ব পৰীক্ষা। এই সকলোবিলাক আজি আমি এই ভিডিওটোত আলোচনা কৰিম। সো তোমালোকে কোনোবাই যদি তোমালোকে কোন যিসকল ষ্টুডেণ্টে HLC 2026 বৰ্ষত মেট্ৰিক দিবা তো সেইসকলে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু এই ভিডিওটো মনোযোগেৰে শুনিবা কাৰণ ইয়াতে বহু ইম্পৰ্টেন্ট কথা তোমালোকৰ বাবে কোৱা হ'ব। সো সোৱা তোমালোকক কোনবিলাক পেপাৰ সোৱা HLC এক্সাম 2025 বৰ্ষত কোনটো পেপাৰ হাৰ্ড আহিছিলে বা 2024 বৰ্ষত কোনটো আহিছিলে এইবিলাক সকলোবিলাক আমি কম ডিটেইলিংত তোমালোকক বুজাই দিম। সো মেট্ৰিক পৰীক্ষাত প্ৰতি বছৰে এটা সাবজেক্টৰ প্ৰশ্ন টান আহে। তোমালোকে সকলোৱে জানা প্ৰতি বছৰে এটাকৈ সাবজেক্ট টান আহে। সো যদি ৰিজাল্ট কৰিব বিচাৰা ভাল ৰিজাল্ট এটা কৰিব বিচাৰা তেতিয়া চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি লোৱা আৰু কাষতে থকা বেল বাটনটো অন কৰি দিয়া আৰু ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিয়া। তো এতিয়া আহা তোমালোকক জনাও যে কোনটো পেপাৰ হাৰ্ড আহিছিল। 2023 চনত ইংলিশটো তোমালোকৰ টান আহিছিল আৰু 2024 চনত তোমালোকৰ ম্যাথছ টান আহিছিল। সো তাৰ পিছতে তোমালোকৰ 2025 বৰ্ষত যদি চোৱা তোমালোকৰ সোশ্যাল সায়েন্সটো টান আহিছিল আৰু এতিয়া প্ৰশ্ন হ'ল যে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনটো পেপাৰ টাফ আহিব। সোৱা এতিয়া তোমালোকে চালা যে গোটেইখিনি সাবজেক্টৰ তিনিটা সাবজেক্ট তিনিটা বৰ্ষত টান আহিলে। এতিয়া প্ৰশ্নটো হ'ল যে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত কোনখন সাবজেক্টৰ প্ৰশ্ন টান আহিব। সো তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ যোনটো সাবজেক্ট তোমালোকৰ টান আহিব সেইটো হৈছে তোমালোকৰ সায়েন্স সাবজেক্টটো। সো তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত টান আহিব লগা সাবজেক্টটো হৈছে সায়েন্স। তোমালোকৰ সায়েন্স সাবজেক্টটো 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত টান আহিব আৰু তোমালোকৰ পৰীক্ষাৰ যিটো প্যাটাৰ্ন হ'ব সম্পূৰ্ণ CBSE টাইপত প্যাটাৰ্ন আহিব আৰু কোৱেশ্চনবিলাক তোমালোকৰ CBSE টাইপত আহিব। সো ইয়াতে চোৱা তোমালোকৰ 2023 বৰ্ষত ইংলিশ আহিছিল, HLC 2024 বৰ্ষত ম্যাথছ আহিছিল, HLC 2025ত সোশ্যাল সায়েন্স আহিছিল আৰু HLC 2026ত সায়েন্স আহিব। সো সায়েন্সটো তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত টাফ আহিব আৰু তোমালোকৰ পৰীক্ষাটো হ'ব সম্পূৰ্ণ CBSE টাইপত কোৱেশ্চন আহিব। তো এইটো তোমালোকক আগতীয়াকৈ জনাই দিছে অফিচিয়েল নোটিছ যোগে সেৱা বৰ্ডে আৰু তোমালোকৰ যোনটো সাবজেক্ট টাফ আহিব সেইটো হ'ল সায়েন্স। সো এইখিনিতে ভিডিওটো সামৰিছোঁ। ভিডিওটো ভাল লাগিলে ভিডিওটোত এটা লাইক কৰি দিবা।